কাজিয়াটো কিহৰ কাৰণে হৈছিলে ক'ব নেকি? স্যার মই লাইন কাটিছো বেলেগ তার লাইন নাই মোক বিনা গলতিত গেলাস উঠাই মাথাত মারি ফুটাই দিছে মোৰ মাথায় তোর আগত ব্লাডটো কি হৈছিলে অলপ কওকচোন কি হৈছিলে? মোৰ লাইন হয় এই লাইন কাটিছে মোক বিনা গলতিত মারিছে। আপোনাৰ কি নাম? আপোনাৰ নাম প্ৰসেনজিৎ দাস হয়। কি হৈছিল? আপুনি কি ঘটনাটো লাইনটো মোৰ হয় এইটো এটা গাড়ী মানে আমাৰ এটা গাড়ীৰ লগত এটা গাড়ী মানে লাইন কাটিব পায় বোলে। কোৱাৰ পিছত সি মানে খুজিছে মোৰ পৰা 5জন 6জন মোকে লাইন দে, মই নেক্সট টাইম মোৰ পৰা কাটি ল'বি, এনেকুৱা কথা কৈছিলে। কোৱাৰ পিছতে সেই পিছৰ গাড়ীটোৱে মানে মাৰা নাই, কিয় কাৰণে দিব লাগে এনেকুৱা কৰোঁতে সিহঁতে পুৰা মাৰপিট। ডাক্তার দেখা না ভাই গাড়ি গ্লাস মানুষ মাথা মারি দিলে কাজিয়াটো কিহৰ কাৰণে হৈছিলে ক'ব নেকি? স্যার মই লাইন কাটিছো বেলেগ তার লাইন নাই মোক বিনা গলতিত গেলাস উঠাই মাথাত মারি ফুটাই দিছে মোৰ মাথায়। গাড়ি লৈ পলাই যাব এনে কি হৈছে ভালকে কওকচোন অলপ। বলক যাম। তোর আগত ব্লাডটো কি হৈছিলে অলপ কওকচোন কি হৈছিলে? মোৰ লাইন হয় এই লাইন কাটিছে মোক বিনা গলতিত মারিছে। আপোনাৰ কি নাম? আপোনাৰ নাম প্ৰসেনজিৎ দাস হয়। কি হৈছিল? আপুনি কি ঘটনাটো অলপ লাইনটো মোৰ হয় এইটো এটা গাড়ী মানে আমাৰ এটা গাড়ীৰ লগত এটা গাড়ী মানে লাইন কাটিব পায় বোলে। কোৱাৰ পিছত সি মানে খুজিছে মোৰ পৰা 5জন 6জন মোকে লাইন দে, মই নেক্সট টাইম মোৰ পৰা কাটি ল'বি, এনেকুৱা কথা কৈছিলে। কোৱাৰ পিছতে সেই পিছৰ গাড়ীটোৱে মানে মাৰা নাই, কিয় কাৰণে দিব লাগে এনেকুৱা কৰোঁতে সিহঁতে পুৰা মাৰপিট। কিন্তু গলতিটো তাৰ আগৰ গাড়ীটো এইটোৱে আৰু গ্লাছ খুলি কিনি মাৰি দিছে।